পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং উন্নয়ন খণ্ড এলেকাত সহস্ৰৰ ৰাইজক প্ৰতাৰণা একাংশ মধ্যভোগী দালালৰ জব কাৰ্ড একাউণ্টত টকা ভৰোৱাৰ নামত হিতাধিকাৰীৰ পৰা লোৱা হৈছিল 200 পৰা 250 টকা আগধন মধ্যভোগী দালালৰ কাৰ্বি আংলঙৰ বোকাজানত উন্নয়নৰ ন পদক্ষেপ জননেতা চেমছন সিং ইংটি চুকাফা প্ৰতিমূৰ্তিকে ধৰি নৱনিৰ্মিত কলেজ বিল্ডিং পথ কাৰ্বি স্বায়ত্ত পৰিষদৰ পৰিবহণ বাছ আদি মুকলি কৰিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাঙে হাঞ্জলাংছু ক্ৰিয়া আৱাসত বিনামূলীয়া চকু চিকিৎসা শিবিৰ প্ৰায় শতাধিক লোক এই বিনামূলীয়া চিকিৎসা শিবিৰত আহি চকু বিশেষজ্ঞক চকু পৰীক্ষা কৰোৱায় নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জয়তা দেৰনপি আগবাঢ়িছো প্ৰথম খবৰলৈ পশ্চিম কাৰ্বি আংলং অন্তৰ্গত ৰংখাং উন্নয়ন খণ্ড এলেকাত সহজ সৰল ৰাইজক প্ৰতাৰণা একাংশ মধ্যভোগী দালালৰ জব কাৰ্ড হিতাধিকাৰী কোনো কাম নকৰাকৈও তেওঁলোকৰ একাউণ্টত ক্ৰমে 100 দিনৰ পৰা 50 দিনৰ বাবদ টকা জমা হ'ব বুলি প্ৰবঞ্চনাৰে সৰকাই একোজন হিতাধিকাৰীৰ পৰা 200 টকাৰ পৰা 250 টকালৈ আনহাতে এই সন্দৰ্ভত ঘুণাক্ষৰে গম নোপোৱা উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীসকলে এতিয়ালৈকে জব কাৰ্ড কামৰ বাবে চৰকাৰৰ পৰা কোনো নিৰ্দেশনা নহাৰ কথা ব্যক্ত কৰিছে আমাৰ সাংবাদিকৰ আগত চাহক আমাৰ কাট নিউজৰ সাংবাদিক কেলভিন টেৰাঙৰ এই ৰিপৰ্ট কাট নিউজৰ ফেৰাং কেপেন পিনি লাদাক নমনিলিকে দ বম দাবা দংখাং ব্লক বেস্কৰ বেংলং দংখাং মকামলং লাসি পিনি লাবাংসো নমনিলিকে দ গাফুথা গলা পহেলো নলম rong atok pandang lo tahun irian sampai la suppose tu mana non la job card aku tak abot poisa longji pu job card amin ki en pen poisa PG pu pen anu tinong pada paro pho aro gini asun kirung kon arong atok pandang lo tahun irian sampai du usi mene ke ong dung hatom pen chan pon support tak abot ko ana hok ma hok hima so poisa long panji ko tak tu pini daga video ma de content metum si hu ko de polisi উল্লেখ্য যে এই সন্দৰ্ভত ৰংখাং ব্লক উন্নয়ন খণ্ড বিষয়াৰে সমুহ সাক্ষাৎকাৰত বিষয়াগৰাকীয়ে জব কাৰ্ড একাউণ্টত টকা ভৰোৱা বা কামৰ নিৰ্দেশ এই মুহূৰ্তলৈকে স্বয়ং তেওঁলোকেও নোপোৱা বুলি কোৱাৰ লগতে আশ্চৰ্য প্ৰকাশ কৰে খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে কয় অসম চৰকাৰ বা ভাৰত চৰকাৰ 100 দিনৰ মঞ্জুৰি কামৰ বাবদ দিয়াৰ ব্যৱস্থা আছে আইনত আছে কিন্তু এটো নহয় যে কাম নকৰিলে হি এদিনো নাপায় কিন্তু এতিয়া যি উৰাবাতৰি বা আপোনালোকৰ মুখৰ পৰা গম পাইছোঁ যে চৰকাৰৰ এনেকুৱা এতিয়া কোনো ব্যৱস্থা কৰা নাই যে জব কাৰ্ড পালেই 100 দিনৰ মঞ্জুৰি তেওঁলোকৰ একাউণ্টত পইচা যাব এনে ধৰণৰ কোনো ব্যৱস্থা চৰকাৰৰ হাতত নাই হয় কাম কৰিব লাগিব কামৰ যোগেদিহে পোৱাটো এই ব্যৱস্থা আইনত আছে গতিকে যিসকলে এই টকাটো তুলি আছে সেইটো ভুৱা হ'ব নিশ্চয় এই ব্যৱস্থা আপোনালোকৰ যোগত ধন্যবাদ প্ৰথমে আপোনালোকে আমাক এই কথাটো অৱগত যোগাইছে আপোনালোকৰ প্ৰেছ বন্ধুসকলে নিশ্চয় আমি অনতিক্ৰমে আমি ইয়াত ওচৰত IC নকামম আউটপোষ্ট আছে ইয়াৰ এটা বিহিত ব্যৱস্থা ইনকুৱাৰী কৰিবৰ কাৰণে মই চিঠি লিখিম আশা কৰোঁ যিবিলাক এণ্টি ছ'চিয়েল এলিমেণ্ট এই কথাবিলাক প্ৰচাৰ কৰি ৰাইজৰ পৰা 300 বা 500 আপুনি যিটো কৈছে এই টকা যাতে ভৱিষ্যতত এনেধৰণৰ কোনো নহয় আৰু এইবিলাক এতিয়া যিবিলাক কৰিছে যাতে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা কৰিবৰ বাবে মই নিশ্চয় এতিয়া লিখি আছোঁ নিশ্চয় এইটো বন্ধ কৰিব লাগে আৰু আপোনালোকৰ পৰা অনুৰোধ কৰিছোঁ যে আপোনালোকে যাতে এই এনেকুৱা ধৰণৰ ভুৱা অপপ্ৰচাৰ যাতে বন্ধ হয় তাৰ ব্যৱস্থা কৰিবলৈ ময়ো আপোনালোকক বৰ্তমানলৈকে আমাৰ ৰংখাং ব্লকৰ আণ্ডাৰত তেনেধৰণৰ মানে আঁচনিটো নাই গতিকে আমাৰ ফালৰ পৰা আমি এইটো বিষয়ে গম নাপাওঁ আৰু যিখিনি জব কাৰ্ড হোল্ডাৰে কাম কৰি থকা জব কাৰ্ড হোল্ডাৰ তেওঁলোকৰ প্ৰাপ্য ধনখিনিও মানে চৰকাৰে নিয়ম মানে সময়মতে দিব পৰা নাই গতিকে তেনেকুৱা এক্সট্ৰা তেনেকুৱা আঁচনি অহাটো বিষয়ে আমি গম নাপাওঁ গতিকে আপুনি কি ক'ব যি দুষ্ট চক্ৰৰ লোকে যে গাঁও অঞ্চলৰ দুখীয়া ৰাইজৰ পৰা 500 টকা 300 টকা তুলি বিভিন্ন প্ৰৰোচনা কৰি আছে আপুনি কি ক'ব এই বিষয়টো আমিতো অফিচৰ ফালৰ পৰাতো আমিতো তেনেকুৱা একো ক'ব নোৱাৰোঁ বা আমাৰ ফালৰ পৰা তেনেকুৱা একো ইনষ্ট্ৰাকশ্যন নাই আৰু আহিছিলে এক দুজন মানুহ আমাৰ ওচৰত যে তেনেকুৱা ধৰণৰ কিবা আঁচনি আছে নে নাই কিন্তু আমাৰ ফালৰ যেহেতু তেনেকুৱা আঁচনি নাই গতিকে আমি ক'লোঁ যে আমাৰ হাতত তেনেকুৱা আঁচনি নাই বুলি আৰু আমি
বাহিৰত কি হ'ল গাঁৱত সেই বিষয়টো আমিতো ক'ব নোৱাৰোঁ। কিন্তু এনে পৰিপ্ৰেক্ষিতত লক্ষণীয় কথা হৈছে কাম নকৰাকৈ জব কাৰ্ড হিতাধিকাৰীৰ একাউণ্টত টকা ভৰোৱাৰ দৰে খবৰ অঞ্চলটোৰ জব কাৰ্ড হিতাধিকাৰীৰ মাজত বনজুইৰ দৰে প্ৰথমে কোনে বিয়পালে। মজাৰ কথা এই যে এই সন্দৰ্ভত আমাৰ কাট নিউজৰ সাংবাদিকে গুৰিৰ কথা জানিবলৈ সোধপোছ অব্যাহত ৰখা বুলি ভিতৰুৱাকৈ গম পোৱাৰ লগে লগে সমূহ টকা ঘূৰাই দিয়া বুলি শেহতীয়া তথ্য পোৱা গৈছে। যদিও এই ভুৱা প্ৰচাৰ চলাই থকা সংগ্ৰহ কৰা প্ৰবঞ্চক তেওঁ মহিলাই হওক বা পুৰুষেই হওক শীঘ্ৰে ৰাইজৰ আগত উলিয়াই দিয়া হ'ব বুলি ৰাইজে মাৰ বান্ধিছে। এই মুহূৰ্তত কাৰ্বি আংলং বোকাজান ৰাইজৰ বাবে ভাল আৰু আনন্দৰ খবৰ। কাৰ্বি পৰিষদ চৰকাৰৰ উদ্যোগত ৰূপায়ণ কৰা হৈছে উন্নয়নৰ ন পদক্ষেপ। বোকাজানত নৱনিৰ্মিত জননেতা চেমছন সিং ইংটি চুকাফাৰ প্ৰতিমূৰ্তিৰ লগতে বোকাজান কলেজৰ নৱনিৰ্মিত ভৱন, বোকাজানত কাৰ্বি স্বায়ত্ত পৰিষদৰ পৰিবহণ বাছ, নিজৰাপাৰা ব্লক ৰোড আৰু মুকলি কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। নৱনিৰ্মিত জননেতা চেমছন সিং ইংটিৰ প্ৰতিমূৰ্তি, চুকাফাৰ প্ৰতিমূৰ্তিক ধৰি বোকাজান কলেজ বিল্ডিং, ব্লক ৰোড আৰু কাৰ্বি স্বায়ত্ত পৰিষদৰ পৰিবহণ নিগমৰ বাছ মুকলি কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে কাৰ্বি আংলঙত বিজেপি শাসনৰ দিনত উন্নয়ন যথেষ্ট হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাক প্ৰতিশ্ৰুতি দিছে, গতিকে সেই 36 যিটো নেকি দকমুকাৰ পৰা ডিমাপুৰ ৰাস্তালৈকে অৱস্থা খুব বেয়া, হাইৱে 36 ৰাস্তা আৰু এই 39 ৰাস্তা হাইৱে সেইটো মাছৰ আগে আগে সম্পূৰ্ণ কৰি দিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে। তাৰ কাৰণে আমি বোকাজান আৰু কাৰ্বি আংলং ৰাইজক তেখেতে আমি ধন্যবাদ দিব লাগিব। আৰু কয় যে এতিয়া মাথো আৰম্ভণিহে হৈছে, অনাগত দিনত ইয়াতকৈও অধিক উন্নয়নমূলক কাম কাজৰ বাবে ইতিমধ্যে বহু আঁচনি গ্ৰহণ কৰা হৈছে আৰু এইসমূহ কাৰ্বি আংলংবাসী ৰাইজে প্ৰত্যক্ষ কৰিবলৈ পাব। লগতে তেওঁ ডিলাই বোকাজান পথ নিৰ্মাণৰ বাবে পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু এই সমূহ কাৰ্য সম্পাদনৰ বাবে বিশ্ব বেংককে ধৰি অন্যান্য বেংকসমূহেও পুঁজি যোগান ধৰিব। আনহাতে বোকাজান কলেজৰ নৱনিৰ্মিত ভৱন মুকলি অনুষ্ঠানত বোকাজান কলেজৰ ছাত্ৰ ছাত্ৰীৰ বাবে জলপানী দিয়াৰ বাবদ বিতৰণ কৰে চেক বিতৰণৰ লগতে বিতৰণ কৰে বিভিন্ন খেলা সামগ্ৰীও। যোৰহাট মেডিকেল কলেজৰ চকু বিভাগৰ উদ্যোগত আৰু সৰিয়জানৰ বেচৰকাৰী সংগঠন ছানৰাইজ আৰু কল্যাণ ছ'চাইটিৰ সহযোগত সৰিয়জান ক্ৰীড়া আৱাসত দেওবাৰে অনুষ্ঠিত কৰা হয় বিনামূলীয়া চকু চিকিৎসা শিবিৰ। বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মুমিনৰ হাঞ্জালাংছত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ উদ্বোধনী অনুষ্ঠানত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন, পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠক, বিডিচিৰ অধ্যক্ষ বি ছেত্ৰী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। যোৰহাট মেডিকেল কলেজৰ চকু বিভাগৰ উদ্যোগত সৰিয়জানস্থিত বেচৰকাৰী সংগঠন ছানৰাইজ আৰু কল্যাণ ছ'চাইটিৰ সহযোগত অনুষ্ঠিত হয় এই বিনামূলীয়া চকু চিকিৎসা শিবিৰ। যোৰহাট মেডিকেল কলেজৰ চকু বিশেষজ্ঞৰ দ্বাৰা চকু পৰীক্ষা শিবিৰত প্ৰায় শতাধিক লোকে আহি চকু পৰীক্ষা কৰোৱাই উপকৃত হয়। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। ABVP দেনগাঁও শাখাৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰে বিনামূলীয়া ৰোগ পৰীক্ষা শিবিৰ অংশগ্ৰহণ কৰা চিকিৎসা বিশেষজ্ঞৰ ওচৰত স্থানীয় নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱায়। দেনগাঁও আদায় হানচে গাঁৱত অনুষ্ঠিত এই স্বাস্থ্য পৰীক্ষা শিবিৰত দেনগাঁৱৰ এই অঞ্চলটোৰ 15খন গাঁৱৰ প্ৰায় 250 জন লোকে স্বাস্থ্য পৰীক্ষা কৰোৱায়। দেনগাঁৱৰ আদায় হানচে গাঁৱত ABVP দেনগাঁও শাখাই আয়োজিত এই চিকিৎসা শিবিৰত 15খন গাঁৱৰ ৰাইজে আহি স্বাস্থ্য পৰীক্ষা কৰোৱায়। স্বাস্থ্য পৰীক্ষা কৰা ৰোগীসকল বেছিভাগেই মেলেৰিয়া, পেট বিষ আৰু হাত ভৰিৰ গাঁঠি বিষৰ অভিযোগ ৰোগীসকলৰ মাজত পোৱা বুলি আমাৰ সাংবাদিকৰ আগত সদৰি কৰে সংগঠনটোৰ সম্পাদক বিনোদ তেৰাঙে। Kami itu inclusion tin, laso free medical health care mabang kini tum
along tin sami padu ponji pusini tu kacing bai kace parai pontang do lan so tegalang ni tu la bangso free medical health camp along la avi kenang ji penceng lok blood donate kuma sikinang ji matan ni tu difu civil hospital long sitame nangli tum mate la keso bangpu bang fitum la avi kenang ji tu mustami tu ukhil bharti bidyarthi porishod pen isi a team semarsi la so blood donate team semarsi ciklojon thom pen ipong thom mani tu la bangso war saitam ni lu pen pi ponji senang le tum kun tu pen so pangcheng iklo so program la so free medical health camp bang gali tum ke damtang ciklo pen si pangcheng pon non ciklojon ni non second time lo asi non next bang gali tu kapre dong ha pen chenglok bin hum pen chenglok kapre long sini tum la so free medical health camp bang ke padu pon tu sini tum singwai longka lo ine non an ki bi polta non ni tum da non pen long ni lo ilong borjan bi lo la pen ilong non bang ki la pen gaung lo Dogmokar pra James Milikor report God News সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers for Doctor. Check on the given screen. For more details, contact sales consultant Bisnu Tiso 9365 454415 9954 793905. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ চৰকাৰৰ মনোনীত সদস্য প্ৰাক্তন এমএসি আতন চাংমা আৰু ইখ সংখাৰত নাই পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখাং পৰিষদ সমষ্টিৰ পৰা মনোনীত হৈছিল আতন চাংমা চৰকাৰৰ মনোনীত সদস্য প্ৰাক্তন এমএসি আতন চাংমা আৰু ইখ সংখাৰত নাই পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখাং পৰিষদ সমষ্টিৰ পৰা মনোনীত হৈছিল আতন চাংমা ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ অধীনত পিডব্লিউডি বিভাগৰ বোৰ্ড অধ্যক্ষৰ দায়িত্ব লৈছিল আতন চাংমাই উচ্চ ৰক্তচাপত ষ্ট্ৰোক হৈ এসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল গুৱাহাটী জিএনআৰচি হস্পিটেলত চিকিৎসাধীন অৱস্থাতে আজি অকাল মৃত্যুক আকোৱালি লোৱা খবৰে তেওঁৰ পৰিয়ালবৰ্গ আৰু আত্মীয় আৰু তেওঁৰ গুণমুগ্ধ সকলৰ লগতে সমগ্ৰ জিলাবাসী শোকত ম্ৰিয়মান হৈছে আতন চাংমাৰ আত্মাই সদগতি লাভ কৰক কাট নিউজ পৰিয়াল তৰফৰ পৰা কৰজোৰে ঈশ্বৰক প্ৰাৰ্থনা কৰিলো
পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তনৰ এক শোচনীয় দৃষ্টান্ত আমি আপোনালোকক দেখুৱাব বিচাৰিছো যোৱা কেইদিনত এজাক নেৰানেপেৰা বৰষুণত যাতায়াতৰ বাবে পথ হৈ পৰিছে ধান ৰোৱা পথাৰৰ বোকা মাটি চাও এক প্ৰতিবেদন এই দৃশ্য নীলি পৰিষদ সমষ্টিৰ কয়লা মাটিৰ ৰিচাখিদিৰ পৰা পুংহাদং হৈ টকলাংছলৈ যোৱা পথ আপোনালোকে এই দৃশ্য দেখি নিশ্চয় অনুভৱ কৰিব পাৰিছে অঞ্চলটোৰ ৰাইজে পথটোৰে যাতায়াতৰ নামত ভুগিছে কিমান নৰক যন্ত্ৰণা কোমল বুকাৰে লথপথপ গোটেই চোৱা পথ সৰু সৰু বাহন পথটোৰে অতিক্ৰম কৰিবলৈ গৈ ভুগিব লাগে অকল্পনীয় দুৰ্ভোগত আনহাতে খোজকঢ়াসকলেও বোকা মাটি পথেৰে খোজকাঢ়ি ভুগিছে জিয়াটো পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত এই পিছপৰা অঞ্চললৈ পৰিৱৰ্তন আহিব বুলি ৰাইজে আনন্দিত হ'লেও বাৰিষাত এই শোচনীয় পথেৰে যাতায়াত কৰিবলৈ গৈ ক্ষোভ আৰু দুখত ফাটি পৰিছে বৃহত্তৰ কয়লামাটি এলেকাৰ ৰাইজ কয়লামাটিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ হৰিয়জন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত 4 আগষ্টত অনুষ্ঠিত হৈ যায় কাৰ্বি কুৰ্ফ আমেৰ কেন্দ্ৰীয় কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভা এই সভাত সমগ্ৰ হাঞ্জালাংছ এলেকাক সামৰি গঠন কৰা হয় কাৰ্বি কুৰ্ফ আমেৰ হাঞ্জালাংছ আঞ্চলিক কমিটি বিশিষ্ট সমাজকৰ্মী মেনসিং তেৰণে আত ধৰি আৰম্ভ কৰা কাৰ্বি কুৰ্ফ আমেৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি তনসিং বেৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত হবে লংসিং বে মুখ্য অতিথি হাবে সাৰসিং ইংহি প্ৰাক্তন কাৰ্বি ৰিজো হাৰসিং ৰংহাং বাৰিথে কান্ত টিছো চিন্থং সিং বামন কেপি আধেৰিমৰ সম্পাদক অমৃত ইংহি সভাপতি চত্ৰ সিং ৰংপি উপদেষ্টা মংগল সিং ক্ৰ প্ৰমুখ্যে বিশিষ্ট নেতাসকল উপস্থিত থাকি হাঞ্জালাংছত কাৰ্বি কুৰ্ফ আমেৰ আঞ্চলিক কমিটি গঠনত পৰামৰ্শ আগবঢ়োৱাৰ লগতে কাৰ্বি আংলং জিলাত কাৰ্বি কুৰ্ফ আমেৰ গুৰুত্ব সন্দৰ্ভত ভাষণ আগবঢ়ায় সভাত সকলোৰে সৰ্বসন্মতিক্ৰমে কেনসিং বেগ সভাপতি হাবে ৰংপিক উপসভাপতি জিতেন্দ্ৰ তেৰাং আৰু মুকুট ৰংপিক সম্পাদক দেউৰী টিচক সহকাৰী সম্পাদক আৰু ক্ৰমে হেমাৰী টকবি ৰাজেন্দ্ৰ ৰংপি কাংবুৰা হানছে লংকি ৰংপি লাংটুক তেৰণ আৰু মুকুট তেৰাঙক উপদেষ্টা হিচাপে লোৱাৰ উপৰিও কেইবাজনীয়া কাৰ্যনিৰ্বাহক সদস্যলৈ গঠন কৰা হয় কাৰ্বি কুৰ্ফ আমেৰ হাঞ্জালাংছ আঞ্চলিক কমিটি অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ